মানে ইমান ধুনীয়াকৈ লকডাউন পালন কৰি আছে মানুহবোৰে। তো আজি সেইটো ভালদৰে দেখাম। চাওক ইমান ডাঙৰ পৰিৱেশ কিন্তু মানুহ নাই, ৰাস্তাত একদম মানুহ নাই। গৈ আছোঁ আমি দুজন এই তিনিজন, একদমেই মানুহ নাই। এইটো হ'ল ৰজগাঁও মাৰ্কেট। চাই লওক কোনো নাই এইপিনে, সব দোকান বন্ধ। যিমান দোকান আছে সব দোকান বন্ধ এইপিনে, আৰু ইমান ডাঙৰ ৰাস্তাত কোনো নাই। কিমান কষ্ট কৰি পালন কৰি আছে লকডাউন, চাই লওক। যিসকলে লকডাউন পালন কৰা নাই এতিয়ালৈকে তেওঁলোকে মানক লকডাউনটো। ইমান কষ্ট কৰি ব্যৱসায় দোকান বন্ধ কৰি লকডাউন পালন কৰি আছে। চাই লওক সব দোকান বন্ধ। এইপিনে ফাৰ্মেচি খোলা আছে, সব দোকান বন্ধ ন ভাইটি? রাজেশ ফার্মেসি কি ভাইটি বন্ধ না সব? পুলিশ আছে, পিছপিনে পুলিশ আছে, পিছপিনে নাই। চাক না দোকানবোৰ একদম পুৰা বন্ধ হৈ আছে, একদম পুৰা বন্ধ। আৰু ইমান ডাঙৰ মাৰ্কেটত মানুহে নাই, চাক মানুহে নাই, সব দোকান বন্ধ। তো ইয়াৰ পৰা মোৰ এটা ৰিকুৱেষ্ট, যিসকললোকে এতিয়ালৈকে লকডাউনৰ মানে যিসকললোকে মাস্ক পিন্ধা নাই তেওঁলোকে মাস্ক পিন্ধক। আৰু এটা বহুত গুৰুত্বপূৰ্ণ কথা, সেইটো হৈছে যিসকলৰ বেমাৰ হৈ আছে, ধৰি লওক জ্বৰ কাহ সৰ্দি কিবা কিবি হৈ আছে, তেওঁলোকে মাৰ্কেটত আহিব নালাগে, তেওঁলোকে ঘৰতো থাকিব লাগে, ঘৰৰ পৰা একদম ওলাব নালাগে। ঠিক আছে, তেওঁলোকে একদম ওলাব নোৱাৰে, তেওঁলোকে কৰোণা ভাইৰাছ নহয় কিবা কিবি নহয়, কিন্তু বেমাৰটো হৈয়ে থাকে না, বহুতৰ তেনেকৈ হৈ আছে, তেওঁলোকে ঘৰৰ পৰা ওলাব নালাগে। এইটো আৰু এটা ৰিকুৱেষ্ট মোৰ। আৰু কৰোণা ভাইৰাছ যাতে সোনকালে নাইকিয়া হৈ যাওক, আৰু সকলো ঘৰতে থাকক, বাহিৰত একদম ওলাবই নালাগে। প্ৰয়োজন হ'লে বাহিৰত আহক, আহি কিবা লাগিলে লৈ যাওক, সেইটো পিছৰ কথা, কিন্তু ঘৰতে থাকক, সুস্থ থাকক। দাদা এই পাৰ্ট টাইম বিজনেছটোৰ নাম কি আছিলে? ডাইৰেক্ট চেলিং বিজনেছ। অঁ ডাইৰেক্ট চেলিং বিজনেছ। অঁ এইটোত মানে টকা দি সোমাব লাগে নেকি? টকাটো লাগেই। কিমান দি সোমাব লাগে সংযোগ কৰিব পাৰিব? আৰু ডাইৰেক্ট চেলিং মানে কি মই পাৰ্ট টাইম আৰু ফুল টাইম বিজনেছ কৰি আছোঁ। আপোনাৰ যদি ইচ্ছা আছে পাৰ্ট টাইম আৰু ফুল টাইম বিজনেছ কৰিব ইচ্ছা আছে, তেতিয়াহ'লে মোৰ নম্বৰত এইটো কণ্টেক্ট কৰিব। নাম্বাৰ ডিছক্ৰিপশ্যনত লিংকত দিয়া আছে। যদি আপোনালোকে আৰ্থিক হিচাপে যদি কোনো প্ৰব্লেম আছে তেতিয়াহ'লে মোক কল কৰিব। অঁ মানে জব চব ন? আৰ্থিক অসুবিধা পাৰ্ট টাইম জব হয় ন? জব নহয়, এইটো বিজনেছ হয়, এইটো পাৰ্ট টাইম জব নহয়, এইটো পাৰ্ট টাইম বিজনেছ হয়। এইটো মানে বেছি ইনভেষ্টমেণ্ট নহয়। যদি আপোনালোকে কোনোবাই বিজনেছ কৰিব বিচাৰে তেন্তে তেওঁলোকক যোগাযোগ কৰিব পাৰে, ডিছক্ৰিপশ্যনত থাকিব লিংকটো, ফোন কৰি কিবা ডিটেইলছ সুধি ল'ব পাৰে এইখিনি।